স্বাগতম জনাইছো ডিম্পি ডেকাৰ আন এটা ভিডিঅ'লৈ। আজি মই সম্পূৰ্ণ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বেলেগ মানে একদম বেলেগ ভিডিঅ'। থাম্বনেইল দেখি হয়তো আপোনালোকে গম পাইছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাই থাকিব। লগতে যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কমেণ্ট কৰিব জনাব নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। এতিয়া টাইম হৈছে 10:55 PM। ৰাতি ভিডিঅ'টো কৰি আছোঁ মই এতিয়া। আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম 12টাৰ পৰা, পুৰা 12টাৰ পৰা কালি দুপৰীয়া 12টালৈকে। মই আজি নুশু 24 ঘণ্টা মই নুশুই পেলাই কি কৰোঁ আপোনালোকে চাই থাকিব। পুৰা ইণ্টাৰেষ্টিং ভিডিঅ' হয়। তো তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিছে 10:58। গম পাইছে এয়া 10:58 হৈছে আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম পুৰা 12টাত কাৰেক্ট 12টাত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া বাজিছে 11:07 আৰু 12 বাজিব। ফাইনেলি 12টা বাজিল। এয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া 12টা বাজিছে আৰু কি কৰিম চাই থাকক। ইয়াতে কি যোগাৰ কৰিছোঁ মই আজি এই দুখন কিতাপ বাছি লৈছোঁ। এখন হৈছে বিহংগ সপোন আৰু এইখন হৈছে মেৰেং। এই দুখনৰ মাজত মই এখন পঢ়িম আৰু কালিৰ ভিতৰত কিমান পৃষ্ঠা শেষ কৰিব পাৰোঁ। আজি ৰাতিটো একেবাৰে নুশু, পাৰোঁ নে নোৱাৰোঁ চাওঁ। চেলেঞ্জ কৰিছোঁ যিহেতু। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। কি কৰোঁ কি নকৰোঁ চাই থাকক। এনেকে নহ'ব, ভোক লাগিছে। 2টা বাজিল। আইচক্ৰীম খাম, ফ্ৰিজত আছে। আইচক্ৰীম এটা খাই লওঁ। লাইন অন কৰাই আছে। ভয় লাগিব যে, ভয় নালাগে বাৰু। তথাপি ফ্ৰিজত আইচক্ৰীম থৈছিলোঁ। আইচক্ৰীম এই ৰাতি 2টা বজাত উঠি আইচক্ৰীম খোৱাৰ মজাই বেলেগ। এনেকৈ উঠি আইচক্ৰীম কোনোবাই 2টা মানত খাই পাইছেনে বাৰু? মোৰ আজি ফাৰ্ষ্ট টাইম হয় আৰু ভোক লাগিছে যিহেতু খাই লওঁ। এই ৰাতি 2টা বজাত মই আইচক্ৰীম খাই আছোঁ।
ৰাইজে ভাত পানী খাই শুলে আৰু মই আইচক্ৰীম খাই চেলেঞ্জ কৰি আছোঁ আজি আপোনালোকৰ আগত। পাৰিছোঁ অলপ চলপ, টোপনি ইমান এটা অহা নাই। পানী খাই আছোঁ, চকুত পানী মাৰি আছোঁ অলপ অলপ, ট্ৰাই কৰি আছোঁ। কালি ৰাতিপুৱা 12টালৈকে থাকিম এনেকৈ। আইচক্ৰীমটো খাওঁ, ভাল লাগিছে। এনেকুৱা এটা চেলেঞ্জ লাইফত মই ফাৰ্ষ্ট টাইম কৰিছোঁ আজি। কৰিব মন গ'ল, ভাবিলোঁ পাৰোঁ নে নোৱাৰোঁ। তো চাই আছোঁ চেষ্টা। বাহিৰত ওলাই যাবৰ কাৰণে ট্ৰাই কৰিছোঁ। এই ৰাতি কুকুৰৰ মাত, অলপ চলপ ভয় লাগি আছে, তথাপিও সাহস কৰিছোঁ। কাৰোবাৰ যেতিয়া বিয়া থাকে, দৰা কইনা অহাৰ সময়ত, তেতিয়া কিন্তু দৰা যেতিয়া কইনা নিব আহে, তেতিয়া সেইখিনি সময়ত কিন্তু টোপনি আমি যোৱা নাছিলোঁ অলপ সময়। তাৰপিছত অলপ সময় যেতিয়া চকীত বহোঁ, ইমান টোপনি আহে, টোপনি মাৰি থাকিব লগা হয়। কিন্তু আজি মই এই চেলেঞ্জটো কৰি টোপনিও ভাঙি গ'ল মোৰ। ইফালে লেপটপ, ইফালে কিতাপ, গোটেইবোৰ আছে লগৰী, আৰু লগততো মোবাইল আছে। মোবাইলে জীৱন সংগী, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম চাই পেলাই টাইম পাছ কৰি থকা, টোপনিটো একদম নাহিব। তো আইচক্ৰীমখিনি শেষ কৰি লওঁ। মোবাইল ওলাই লৈছোঁ। সাউথ ইণ্ডিয়ান মুভি চাম এতিয়া। সাউথ ইণ্ডিয়ান মুভি চাই মই খুব ভাল পাওঁ, আৰু যিমান ইচ্ছা সিমান চাব পাৰোঁ। তো এতিয়া চাওঁ, ষ্টাৰ্ট কৰিছোঁ। সাউথ ইণ্ডিয়ান মুভি কোনে কোনে চাই ভাল পায় সাউথ ইণ্ডিয়ান মুভি, আজি ৰাতি শেষ কৰি চাম। Two hours later. ফাইনেলি মুভিখন শেষ কৰিলোঁ, মুভি চোৱা হৈ গ'ল, মোবাইলটো থলোঁ, আৰু এতিয়া পঢ়িম এইখন কিতাপ পঢ়িম। এইখন হৈছে মেৰেং। ইয়াৰে মই ফাৰ্ষ্ট পৃষ্ঠাটো পঢ়িম, আৰু কিমানলৈকে পঢ়িব পাৰোঁ। এতিয়া ৰাতিপুৱা হ'ব, বেছি টাইম নাই, 4টা বাজিছে বাৰু। তো চাওঁ, পঢ়ি লওঁ অলপমান। The next day. এতিয়া বাজি গৈছে ৰাতিপুৱা 5টা, আৰু মই আজি আপোনালোকক দেখাই আছোঁ ৰাতিপুৱা এতিয়া 5টা বাজিছে, গতিকে পোহৰ হৈছেনে নাই দেখাই আছোঁ, লগতে চাই থাকিবা ভিডিঅ'টো। আৰু ফাইনেলি মই টোপনি নোযোৱাকৈ গোটেই ৰাতিটো থাকিলোঁ। টোপনি ভাৱ আহি আছে, তথাপিও মানে অলপ অলপ পানী মাৰি আছোঁ, তথাপিও পাৰিছোঁ থাকিব। আৰু দুপৰীয়া 12টালৈকে টাইম আছে। তো এইখিনি টাইমলৈকে কি কৰোঁ চাই থাকিব। ৰাতিপুৱা পোহৰ হৈ গৈছে, দেখিছে ধুনীয়াকৈ সূৰ্যটো ওলাইছে। হেই এভৰিৱান, এতিয়া টাইম হৈছে 8টা। এতিয়া 8টা বাজিছে, আৰু এতিয়া মই গাখীৰ গৰম কৰিম, অলপ দিনৰ কামখিনি কৰি ল'ম। তাৰপিছত 12টালৈকে টাইম আছে। তো চাই থাকিব ভিডিঅ'টো, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। তো এতিয়া গাখীৰ গৰম কৰিছোঁ, গাখীৰ মই বহাই থৈছোঁ, গাখীৰ উতলিছে, অফ কৰি দিলোঁ
তো এতিয়া বাহিৰলৈ বলক বাহিৰত যাওঁ বাহিৰৰ ৰ'দটো আপোনালোকক দেখাওঁ এতিয়া ৰাতিপুৱা যিহেতু 8টা বাজিছে আৰু ইয়াৰে ৰ'দটো কিমান চোকা হয় মই দেখাইছোঁ এয়া ৰ'দটো এতিয়া চাওক কিমান চোকা ৰ'দ দেখিছেনে আৰু টাইম আছে মই Hello everyone, এতিয়া টাইম হৈছে 10টা মই বাকী ঘৰৰ কামখিনি কৰিলোঁ সেইকাৰণে মই ভিডিঅ' বনাই দেখাব নোৱাৰিলোঁ এতিয়া এয়া বাজিছে 10টা আৰু এতিয়া মই মেগী খাম বনাই বাকী কামখিনি কৰিলোঁ মেগী খাই গা পা ধুব আছে অলপ কাপোৰ ধুব আছে সেইবিলাক কৰা মানে 12টা বাজিব তো 12টা মানত আকৌ লগ পাই আছোঁ এয়া বনাইছোঁ মেগী তো মেগীখিনি খাই লওঁ খাই আকৌ 12টাত পূৰা লগ পাই আছোঁ আপোনালোকক হেল্ল' এভৰিৱান কামবিলাক সকলো শেষ কৰিলোঁ ৰাতিপুৱাৰ পৰা পূৰা কামত চকুটো একবাৰো জাপ খাই অহা নাই আৰু এতিয়া টাইম হৈছে 11:52 আৰু 12 বাজিবৰ টাইম আছে অলপ আৰু তাৰপিছতে মই আজি ভিডিঅ'টো সামৰিম কালিৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ কালি ৰাতি 12টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু কালিতো মোৰ ৰাতিটো যেনি তেনি পাৰ হ'ল অলপ ভয়ো লাগিছিল মোবাইল চলাই থাকিলোঁ গোটেই ৰাতিটো কিতাপো পঢ়িলোঁ এনেকৈ পাৰ হৈ গ'ল গতিকে চেলেঞ্জটো সম্পূৰ্ণ হৈ গৈছে আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিব নাপাহৰিব লাইক শ্বেয়াৰ আৰু লগতে ভিডিঅ'টো যদি পাৰে প্লিজ শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট কৰিব নিশ্চয় আৰু এতিয়া এভৰিৱান 12টা বাজিব আৰু 1 মিনিট আছে ফাইনেলি 12 বাজি গ'ল মোৰ চেলেঞ্জ এতিয়া কমপ্লিট হ'ল ফাইনেলি 12 বাজি গ'ল 12 বাজিছে আৰু মোৰ চেলেঞ্জটো পূৰা কমপ্লিট হ'ল আৰু এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰোঁ আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু যদি পাৰোঁ আৰু বেলেগ ভিডিঅ'বোৰ আনিব চেষ্টা কৰিম বাই তেতিয়াহ'লে আজিলৈকে